Share the live YouTube channel স্বাগতম জনাইছো সকলোকে আৰু আপোনালোকে ইমান দিনে আমাৰ যি অনুষ্ঠানবোৰ চাই আছে আমাৰ দুটিমান অনুষ্ঠান সন্ধিয়াৰ আড্ডা আমাৰ অনুষ্ঠান আৰু আমাৰ অতি জনপ্ৰিয় অনুষ্ঠান খিৰিকিৰ জলঙাৰে আমি বিশেষ কাৰণত কিছু অসুবিধাৰ বাবে আমি যদিও প্ৰচাৰ কৰিব পৰা নাই আমি অতি শীঘ্ৰে সেই খিৰিকিৰ জলঙা আকলৈ আহিম কিন্তু এতিয়াৰ পৰা আহিছো আমাৰ মনৰ কথা এক নতুন অনুষ্ঠানলৈ Share the live আমাৰ মনৰ কথা অসমৰ সংবাদ জগতৰ কথা অসমৰ সাংস্কৃতিক জগতৰ কথা অসমৰ সাহিত্য জগতৰ কথাকে ধৰি অসমৰ বিভিন্ন পৰিস্থিতি লগতে ভাৰতবৰ্ষকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান খবৰৰ বিষয়ে আমি আলোচনা কৰিম আজি আমি আলোচনা কৰিম অসমৰ সাংস্কৃতিক জগতৰ কিছু কথা আজি আমি আলোচনা কৰিম জুবিন গাৰ্গ যাৰ নাম শুনিলে অসমে হাঁহে যাৰ নাম শুনিলে অসমত ধুমুহা বতাহৰ সৃষ্টি হয় যাৰ নাম শুনিলে নদী সাগৰ বায়ু সকলোৱে আনন্দৰে কিৰিয়াই উঠে জুবিন দা আজি জুবিন দাৰ বিষয়ে আমি আলোচনা কৰিম অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা নহয় অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ বুলি আমি ক'ব পাৰো বা অসমৰ সূৰ্য বুলিও আমি ক'ব পাৰো জুবিন দাক আমি জুবিন দাৰ বিষয়ে ক'ম জুবিন দাই আজি প্ৰায় 25 বছৰে ধৰি অসমৰ সংগীত জগতত যি বৰঙণি আগবঢ়াইছে সেয়া আমি সকলোৱে ক'ব লাগিব আৰু জুবিন দাৰ সেই আৰম্ভণিৰ পৰাই আৰম্ভ হ'ল আমাৰ সংগীত জগতৰ কিছু নতুন নতুন সৃষ্টি নতুন নতুন কথা নতুন নতুন সুৰ এক নতুন জাগৰণ আনিছিল জুবিন দাই অনামিকৰ যুগে আজি আমি বিশেষ কথা সেইবোৰ কথা ক'বলৈ নাযাওঁ যেহেতু সকলোৱে বৰ্তমানলৈ সেই বিষয়ে সকলোৱে জানে জুবিন দাৰ কথা এটা জুবিন দাৰ কথা কোৱাৰ আগতে আমি জুবিন দাৰ অতি জনপ্ৰিয় গীত সকলোৰ কথা ক'বলৈ লাগিব আমি আৰম্ভ কৰিব পাৰো অনামিকাৰ পৰা আমি পাখীৰ কথা ক'ব পাৰো ঠিক তেনেকৈ মন যায়ৰ গীত ঠিক তেনেকৈ আমি ক'ব পাৰো জুবিন দাৰ গান ইমানেই গান আছে 20000 25000 গান যেহেতু আছে তেওঁৰ গোটেই গান আমি ক'বলগীয়া আমাৰ যথেষ্টখিনি প্ৰব্লেম হয় জুবিন দাৰ গীতৰ কথা কম জুবিন দাৰ যেহেতু সকলোৱে গীত শুনিছে গোটেই গীতৰ কথা আমি নকওঁ কেইদিনমান আগতে মুক্তি পোৱা মা গীতৰ এলবামৰ বিষয়ে আমি কম গোটেইকেইটা গানৰ কথা নকওঁ আমি মাত্ৰ এটা গীতৰ কথা আজি কম পপিয়াতৰা যিটো পপিয়াতৰাৰে জুবিন গাৰ্গে এক নতুন জাগৰণ আনি নিবলৈ চেষ্টা কৰিছে যিটো পপিয়াতৰাৰে অসমৰ সাংস্কৃতিক জগতখনক এক নতুন দিশত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গে যিটো পপিয়াতৰা গীতেই অসমৰ প্ৰত্যেকজন মানুহৰ যিসকলে গান ভাল পায় যিসকলে সংস্কৃতি ভাল পায় যিসকলে মাটিৰ গোন্ধ ভাল পায় যিসকলে আকাশ বতাহ সেউজীয়া পৰিৱেশক ভাল পায় সেই সকলোৱে আকোৱালি লৈছে পপিয়াতৰা গীতটি আমি প্ৰথমতে অলপ চাই লওঁ তুমি যেন পপিয়াতৰা আকাশৰ বুৱতী তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন পপিয়াতৰা আকাশৰ বুৱতী আপোনালোকে পপিয়াতৰা গীতটি চালে আৰু পপিয়াতৰা গীতটিত শুনিলে যেন এনেকুৱা লাগে যেন পৃথিৱীখন ইমান ধুনীয়া যেন সাগৰ মহাসাগৰ নদী পৰ্বত সূৰ্য সকলোৱে যেন ধুনীয়াকৈ কথা বতৰা পাতি আছে লগতে মানুহক মৰম কৰি আছে লগতে আকাশৰ তৰা জোন সকলোৱে যেন সকলোকে হাত বাউল দি মাতিছে সকলোৰে মাজত এক মৰমৰ এক জাগৰণ সৃষ্টি কৰিছে পপিয়াতৰা গীতটিৰে আমি যেতিয়া নিশা আমি সেই পপিয়াতৰা গীতটি যেতিয়া শুনিবলৈ লওঁ আমাৰ মনটো সঁচাকৈ ভাল লাগে আমি যিমানে দিনটোৰ ব্যস্ততা নাথাকো আমি যিমানে কষ্টত নাথাকো আমি পপিয়াতৰা গীতটি যেতিয়া শুনো পপিয়াতৰা গীতটি আমাৰ অন্তৰত লাগে আজিও একবিংশ শতিকাত আজিও বৰ্তমান সাংস্কৃতিক জগতখন অসমৰ সাংস্কৃতিক জগতখন ইমানেই ভয়ংকৰ ৰূপে বিশেষভাৱে আগবাঢ়ি গৈ আছে তাৰ মাজতে পপিয়াতৰাই যিটো এক বাদ দিবলৈ চেষ্টা কৰিছে অসমীয়া সংগীত জগতৰ বাবে হে সঁচাকৈ জুবিন গাৰ্গক আমি খলাগিব লাগিব এতিয়া আমি কওঁ
আমি বাৰু অসমীয়া সংগীত জগতখনক কোনোবা বেলেগ ফাললৈ লৈ যাবলৈ চেষ্টা কৰিছো নেকি আমি বাৰু শ্ৰোতা দৰ্শক কিবা অলপ বেলেগ হ'বলৈ চেষ্টা কৰিছো আধুনিকতাৰ নামত আমি বাৰু বেছি জাকজমকীয়া হ'বলৈ গৈ আছো নেকি যাৰ বাবে আমি আমাৰ শিপা আমাৰ সংস্কৃতি আমাৰ সাহিত্য আমি সকলোবোৰ অলপ বেলেগ ধৰণে লৈ গৈ আছো নেকি আজি আমি বিশেষ নকওঁ জুবিন গাৰ্গৰ যিটো পপিয়া তৰা গীত এই পপিয়া তৰা গীতটো ইমানেই ভাল ইমানেই সুন্দৰ সৰুৰ পৰা ডাঙৰলৈ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে শুনিব পৰা এটি গীত সকলোৰে বাবে ভাল লগা অতি সুন্দৰ অতি মনোমোহা এটি গীত কিন্তু সেই গীতটি বৰ্তমান এছাম গীততকৈ সেই গীতটি কিছু তলত থকাৰ কাৰণটো কি কিছু তলত থকাৰ কাৰণটো এইভাবে কৈছো জুবিন গাৰ্গ অসমৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ অসমৰ সূৰ্য সেই কথা আমি নিখুন্দে সকলোৱে জানো সকলোৱে কওঁ তেওঁৰ গীত যিমানেই যি নহওক আমাৰ হেতু ক'বলগীয়া নাই কিন্তু তেওঁৰ গীত যিমানেই যিয়ে নহওক তেওঁৰ গীত সদায় শ্ৰেষ্ঠ কিন্তু আমি বৰ্তমান যেহেতু আধুনিকতাৰ যুগ বৰ্তমান যেহেতু ইউটিউবৰ যুগ বিভিন্ন পেজৰ যুগ গতিকে বিভিন্ন ভাৱেৰে আগবাঢ়ি গৈছে আমাৰ আধুনিক প্ৰযুক্তিৰ দ্বাৰাই আমাৰ সংগীত জগতখন আগবাঢ়ি গৈছে আমাৰ সাংস্কৃতিক জগত আমাৰ সাহিত্য জগত সকলো আমি ইণ্টাৰনেটৰ মাধ্যমেৰে বা বিভিন্ন আমি প্ৰযুক্তি ব্যৱহাৰ কৰি আমি আগবাঢ়ি গৈ আছো গতিকে তেনেকুৱা সময়ত ইউটিউব এটা এক বিশেষ যিটো প্ৰচাৰৰ বাবে ব্যৱস্থা কৰা হৈছে ইউটিউব গতিকে সেই ইউটিউবৰ কথাই আমি কওঁ ইউটিউবৰ আজিকালি আমাৰ বিভিন্ন চেনেল আছে সেই চেনেলবোৰ অসমৰো জনপ্ৰিয় বহুত চেনেল আছে সেই সকলো চেনেলত গান আজিকালি দিয়া হয় প্ৰত্যেকজন শিল্পীৰ দিয়া হয় তেনেকৈ জুবিন গাৰ্গৰো মা গীতটোৱে যিটো বহু যুগৰ মূৰত জুবিন গাৰ্গে বহু দিনৰ মূৰত মাৰ এলবাম এটি আৰম্ভ কৰিছে আৰু মাৰ আমি অকল পপিয়া তৰা গীতটিৰ বিষয়ে আজি কথা পাতিছোঁ পপিয়া তৰা গীতটি জুবিন গাৰ্গৰ সেই পপিয়া তৰা গীতটি আজি 1 মিলিয়ন এতিয়ালৈ চুব পৰা নাই যিটো অসমৰ বাবে সঁচাকৈ লজ্জাজনক কিয় লজ্জাজনক বুলি কৈছোঁ কাৰণ তাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ মাৰ পপিয়া তৰা গীতটিৰ পৰিৱৰ্তে কিছুমান একেবাৰে কোনো গীতৰ কথা সুৰ নাই কোনো গীতৰ কোনো ধৰণ নাই কোনো এক বিশেষ একো নাই কিন্তু সেই গীতটো 4 মিলিয়ন 5 মিলিয়ন 6 মিলিয়নলৈ যাবলৈ সক্ষম হৈছে ইয়াৰ কাৰণ কি আমি বাৰু শ্ৰোতা দৰ্শকে কিবা বেলেগ বিচাৰিছো নেকি কিন্তু পপিয়া তৰাৰ গীতটি ইমানেই ধুনীয়া গীত সেই গীতটিক আমি আকোৱালি লৈছো যথেষ্টখিনি আমি আকোৱালি লৈছো কিন্তু এতিয়ালৈ সেই গীতটি 1 মিলিয়ন চুব নোৱাৰাৰ কাৰণ কি জুবিন গাৰ্গে তাত ইমানেই সুন্দৰভাৱে গীতটি গাইছে প্ৰত্যেকৰে হৃদয় চুই যোৱা গীত সেইটো সঁচা কথা জুবিন গাৰ্গে আৰু তাতকৈ আৰু একো কৰিব নালাগে কাৰণ পপিয়া তৰা গীতটিত জুবিন গাৰ্গে যিমানখিনিলৈ পাৰে সকলোখিনি দিবলৈ চেষ্টা কৰিছে তাৰ পাছতো আমি শ্ৰোতা দৰ্শকে পপিয়া তৰা গীতটিক এতিয়ালৈ 1 মিলিয়ন দিব পৰা নাই ইউটিউব ভিউজত সঁচাকৈ অসমৰ বাবে লজ্জাজনক কথা অসমৰ সাংস্কৃতিক জগতৰ বাবে লজ্জাজনক কথা কিয় কৈছো বৰ্তমান কিছুমান এনেকুৱা গীত 1 মিলিয়ন 2 মিলিয়ন 3 মিলিয়ন 4 মিলিয়ন হ'বলৈ গৈ আছে সঁচাকৈ আচৰিত হ'ব লগা কথা কিন্তু ইউটিউবৰ ভিউজৰ লগত জুবিন গাৰ্গক তুলনা কৰি লাভ নাই আমি সেই বিষয়ে জানো কিন্তু তথাপিও আধুনিক যুগ যিহেতু ইউটিউবৰ যিহেতু যুগ চলিছে গতিকে ইউটিউবত আমি বহুতখিনি কথা জানিব পাৰোঁ ইউটিউবৰ ভিউজ মতে আজিকালি জনপ্ৰিয়টো নিৰ্ধাৰণ কৰা হয় গতিকে তেনেকুৱাটো জুবিন গাৰ্গ জনপ্ৰিয়ৰ কোনো নিৰ্ধাৰণ কোনো নাই কিন্তু তথাপিও আমি যিখিনি নতুন প্ৰজন্ম একেবাৰে শিশু হৈ আছে বা তাৰ পৰা কিছু লাহে লাহে অলপ আগবাঢ়ি গৈছে তেওঁলোকৰ মনতো জুবিন গাৰ্গ এটা জাগৰণ হ'ব লাগিব কাৰণ জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক জগতৰ বাবে ইমানখিনি কাম কৰিছে ইমানখিনি গীত গাইছে সেয়া আমি সকলোৱে সলাগিব লাগিব আৰু প্ৰত্যেকজনে জুবিন গাৰ্গৰ সেই গীতবোৰ বুজাব লাগিব আৰু জুবিন গাৰ্গে সেইকাৰণে বৰ্তমান যিটো যুগ চলিছে যিটো একলেধমীয়া গীতৰ যিটো যুগ চলিছে যিটো মাত্ৰ গান এটা কৰিব লাগে আমি মিডিয়াৰ লগত যোগাযোগ কৰিব লাগে তাৰপাছত ইউটিউবৰ লগত যোগাযোগ কৰি গান এটা এৰি দিয়া হয় তাৰপাছত বিভিন্ন প্ৰচাৰ অপপ্ৰচাৰ কিবা কিবি কৰি গীতটিক হিট কৰা হয় আৰু তাৰপাছত লাহে লাহে ভিউজটো বাঢ়ি যাই থাকে আৰু তেনেকুৱা এটা নতুন জাগৰণ সৃষ্টি কৰিছে অসমৰ সংগীত জগতে তাৰপিছত আমি যদি চাবলৈ যাওঁ তাৰ গীতবিলাকৰ কথা সুৰবিলাক একেবাৰে অতি বিশেষ জুবিন গাৰ্গৰ আৰু সেইবিলাকৰ গীত আকাশ পাতাল বাৰু আমি অসমীয়া শ্ৰোতা দৰ্শকে অলপ বেলেগ হ'বলৈ গৈ আছো আমি ভালৰ ফালে গৈছো নে বেয়াৰ ফালে গৈছো আমি নিজক সোধা উচিত কাৰণ পপিয়া তৰা গীতটি এতিয়ালৈ 1 মিলিয়নটো নহয় 2 মিলিয়ন 3 মিলিয়ন 4 মিলিয়ন চুবলৈ সক্ষম হ'ব লাগিছিল কাৰণ পপিয়া তৰা গীতটি যথেষ্ট সুন্দৰ যথেষ্ট ধুনীয়া সকলোৰে মনে বিচৰা এটি গীত সকলোৱে ভাল পোৱা গীত মেলোডি গীত আৰু সেইবাবে জুবিন গাৰ্গ আনকি দুখনমান মঞ্চত নিজে কৈছে যে
আজিকালি কি গীত ওলাইছে তেওঁ কিছুমান গীতৰ কথা কৈছে আৰু কৈ তেওঁ নিজে কৈছে যে পপিয়াতৰা গীতটি তেওঁ গাই দিছে কিয় গাই দিছে তেওঁ বিচাৰিছে তেওঁ পপিয়াতৰা গীতটি সকলোৰে মনত জাগ্ৰত হওক আনকি শ্ৰদ্ধাঞ্জলি কাননত যেতিয়া পপিয়াতৰা অৰ্থাৎ মা গীতটিৰ উন্মোচন কৰিছিল তেতিয়া আমি আছিলো তাত আৰু তাতেও জুবিন গাৰ্গে কৈছিল যে মোৰ গীত দুটামান গীতৰ কথা কৈছে সেইবোৰ গীত ভাল পোৱা তেওঁলোকে নুশুনিলেও হ'ব মোৰ গীত পপিয়াতৰা সেইসকলে শুনক যিসকলে গান ভাল পায় যিসকলে সংস্কৃতি ভাল পায় যিসকলে মাটি ভাল পায় যিসকলে আমাৰ চিৰসেউজীয়া পৰিৱেশ ভাল পায় যিসকলে সঁচাকৈ গানক জীৱনত নিজৰ অনুধাৱন কৰিব পাৰে যিসকলে গানক ভাল পায় যিসকলে গানৰ দ্বাৰা জীৱনটোক আগবঢ়াই লৈ যাব পাৰে যিসকলে সংগীত সংস্কৃতি ক্ষেত্ৰখনক অতি অন্তৰৰ পৰা ভাল পায় তেওঁলোকে পপিয়াতৰা শুনক তেওঁলোকে জগাই দিয়ক মানুহসকলক যে পপিয়াতৰা গীতটিৰে অসমৰ সাংস্কৃতিক জগত আকৌ এক নতুন গতিত আগবাঢ়িব জুবিন গাৰ্গে সেই আশা কৰিছিল কিন্তু জুবিন গাৰ্গৰ সেই আশাক আমি কোনো গুৰুত্ব দিয়া নাই সংবাদ মাধ্যমৰ যথেষ্টখিনি ভুল আছে এইভাবে ভুল আছে সংবাদ মাধ্যমে একেখিনি গীতকে বাৰে বাৰে প্ৰচাৰ কৰি আছে একেখিনি গীতকে বাৰে বাৰে প্ৰচাৰ কৰি থাকে আৰু তাৰ পৰিৱৰ্তে কিছুমান গীত তেওঁলোকে প্ৰচাৰ নকৰে অৱশ্যে জুবিন গাৰ্গৰ মঞ্চানুষ্ঠানবিলাক তেওঁলোকে প্ৰচাৰ কৰে কাৰণ তাতে তেওঁলোকে টিআৰপি পায় আৰু সেইভাবে তেওঁলোকে কৰে কিন্তু তাৰ পৰিৱৰ্তে মা গীতটি আজিলৈ কিয় 1 মিলিয়ন চুবলৈ পৰা নাই জুবিন গাৰ্গ এনে এলাখেলা শিল্পী নহয় আমি এলাখেলা শিল্পীৰ বাবে যথেষ্টখিনি ডিবেট কৰি আছো যথেষ্টখিনি কিবা কিবি কৰি আছো কিন্তু জুবিন গাৰ্গৰ বাবে আমি এক অনুষ্ঠান কৰিব পৰা নাই মাৰ গীতটিক লৈও আমি এদিন এটা ভাল অনুষ্ঠান এটা কৰিব পৰা নাই কোনো চেনেলত এইটো কৰিব পৰা নাই কাৰণ আমাৰ হেত টিআৰপি নাই আমাৰ টিআৰপি আছে এতিয়া নতুন যিবোৰ গান আছে কিবা কি অগ্ৰং বগ্ৰং সেইবোৰ গানৰ লগত আমি চলি যাব লাগিব আমাৰ টিআৰপি বাঢ়িব আমাৰ পইচা আহিব সেই বস্তুটো ভাবি লৈছে কিন্তু তেনেকে সংগীত জগত নহয় আজিৰ পৰা কেইদিনমান আগত বলিউডৰ যেটো সাংস্কৃতিক জগত আছিল হেতু যথেষ্টখিনি বেয়াৰ ভালে আগবাঢ়ি গৈছিল কিন্তু তাৰ পাছত লাহে লাহে বলিউডত সকলোৱে ভাবিব ললে যে বলিউডত কি হ'বলৈ ধৰিলে তাৰ পাছত লাহে লাহে বিভিন্ন গীত শিল্পী আহিল অৰিজিত সিঙৰ পাছত লাহে লাহে আৰমান মালিক আহিল আৰমান মালিকৰ লগতে আতিফ ৰাহাত ফাতে আলী খানকে ধৰি বিভিন্ন ইৰফান খানকে ধৰি আৰু বিভিন্ন শিল্পী লগতে সোনু নিগমৰ দুই এটা গীত গাই আছে গতিকে সকলোৱে বলিউডখনক এটা নতুন ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিলে আনকি চিনেমাবিলাকত তেওঁলোকে আগৰ নামবিলাকে ল'বলৈ ধৰিলে আনকি কিছুমান নতুন কাহিনীবিলাকো আগৰ কাহিনীবিলাকে দেখুৱাবলৈ চেষ্টা কৰিলে কাৰণ বলিউডে ভাবিছে যে বৰ্তমান যদি একো নাই নতুনত্বৰ নামত আমি ধোৱা দেখুৱাই লাভ নাই মানুহক তাতকৈ আমি সেই পুৰণিকে অলপ নতুন কৰি লৈ আমি কিছুমান বিশেষভাৱে আগবাঢ়ি যাওঁ আমাৰ সংগীত সংস্কৃতি ধাৰাটো আমাৰ গীতৰ কথাবিলাক অলপ বেলেগ কৰি লওক যে আগৰ গীত যিমান মানুহে ভাল পাইছিল তেনেকুৱাকে আমাৰ এই গীতবিলাকো আকোৱালি লওক সমগ্ৰ ভাৰতে পৃথিৱীয়ে সেই বলিউডে সেই ধৰণ লৈ আজি বলিউডে যথেষ্টখিনি আগবাঢ়ি গৈছে প্ৰতিটো গীত বলিউডৰ যথেষ্টখিনি সুন্দৰ হৈ গৈ আছে গতিকে তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ অংগৰাগ মহন্তৰ কথা ক'ব পাৰোঁ অংগৰাগ মহন্তই এক ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে বলিউডত গৈ সেয়া অংগৰাগ মহন্তক সঁচাকৈ মানিব লাগিব আমি অংগৰাগ মহন্তৰ কথা বলিউডত অংগৰাগ মহন্তৰ যথেষ্টখিনি আগবাঢ়ি গৈছে জুবিন গাৰ্গে আজিৰ পৰা কেইবাদিন আগতে যেনেকৈ আগবাঢ়ি গৈছিল জুবিন গাৰ্গে এতিয়াও লাহে লাহে কৰি আছে কিন্তু অংগৰাগ মহন্তক সেই স্থিৰ লৈছে আৰু ধুনীয়া গীতেৰে অংগৰাগ মহন্ত বলিউডত নিজৰ নাম কৰি গৈছে অৰ্থাৎ ভাল গীতৰ সৃষ্টি কৰিছে তেওঁলোকে গতিকে তেনেকৈ আমি আজি পপিয়াতৰাৰ কথাটো ক'লোঁ সেইবাবে কৈছোঁ পপিয়াতৰা গীতটি সকলোৱে আঁকোৱালি লওক এইভাবে আঁকোৱালি লওক আৰু আঁকোৱালি লৈছে কিন্তু যিসকলে লোৱা নাই তেওঁলোককো কৈছোঁ লওক আপোনালোকে গানটো ভালকৈ শুনক তাৰ পাছত অনুধাৱন কৰক সেই গীতটি আপোনালোকক সেই 5 মিনিট সময় জীৱনক যিখিনি আপোনালোকক দিব অন্য গীতে আপোনালোকক দিব নোৱাৰে আপোনালোকে বুজিবৰ সময় আহি গৈছে কাৰণ আমাৰ এইখন দেশ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেশ আমাৰ এইখন দেশ বিষ্ণু ৰাভাৰ দেশ আমাৰ এইখন দেশ পাৰ্বতী প্ৰসাদ বৰুৱাৰ দেশ আমাৰ ৰুদ্ৰ বৰুৱাৰ দেশ খগেন মহন্তৰ দেশ ডক্টৰ ভূপেন হাজৰিকাৰ দৰে মহামানৱৰ দেশ গতিকে এই দেশত আমাৰ সংগীত সংস্কৃতি বিপথে যাব নোৱাৰে এই দেশ এই আমাৰ অসম দেশ আমাৰ সংস্কৃতি আমি নিজে ধৰি ৰাখিব লাগিব আমি প্ৰত্যেকে আমাৰ সংগীতক আমি আঁকোৱালি ল'ব লাগিব ব্যৱসায় থাকিব এটা লাইনত আৰু আমাৰ সংগীত সাংস্কৃতিক জগতখন আমি এটা লাইনত লৈ যাব লাগিব আমাৰ শিপা পাহৰি আমি আগবাঢ়িব নালাগিব আৰু সেয়া জুবিন গাৰ্গে প্ৰতিবাৰে কৈ থাকে আৰু তেওঁ সেইকাৰণে নিজৰ গীত জুবিন গাৰ্গৰ আজিলৈ নিজেই যিখিনি গীত সৃষ্টি কৰিছে তাত কোনো এটা সন্দেহ নাই য'ত তেওঁ শিপাক গুৰুত্ব দিয়া নাই য'ত তেওঁ সংগীতক গুৰুত্ব দিয়া নাই য'ত তেওঁ অসমীয়া সাংস্কৃতিক জগতখনৰ কথা নভবাকে থকা নাই তেওঁ যিখিনি নিজৰ ভাৱেৰে কাম কৰিছে যিখিনি নিজেই ভাল পাই কাম কৰিছে নিজৰ মনৰ পৰাই কৰিছে তাত অসমৰ এক শিপা প্ৰতিটো মুহূৰ্ততে স্ফুটিত হৈছে
গতিকে জুবিন গাৰ্গৰ আদৰ্শ ল'ব লাগিব প্ৰত্যেকে জুবিন গাৰ্গৰ আদৰ্শ ল'ব বিশেষকৈ আমাৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী যথেষ্ট আছে আৰু প্ৰত্যেকৰে কণ্ঠ ভাল কিন্তু তেওঁলোকে এক জাগৰণ আনক নতুন নতুন কথা সুৰ লওক ভাল ভাল কথা সুৰ লওক যাতে শিশুবোৰেও সেই ভাল ভাল কথা সুৰবিলাক ল'বলৈ লয় কাহি বাতি ঘটি লোটাকে ধৰি বিভিন্ন তোৰ চাৰ্ট মোৰ চাৰ্ট তোৰ আলু মোৰ পিঁয়াজ এইবিলাক এনেকুৱা ধৰণৰ গীতবোৰ কৰি শিশুবিলাকৰ মনত গানৰ বেয়া ধাৰণা এটা সোমাই দিয়াৰ কোনো আমাৰ কথা নাই তাতকৈ আমি ভাল গীত প্ৰত্যেকে আঁকোৱালি লওক প্ৰত্যেকে ধুনীয়া ধুনীয়া নতুন নতুন আমাৰ যিসকল ৰাইটাৰ আছে আমাৰ যথেষ্টখিনি অভিজ্ঞ ৰাইটাৰ আছে তেওঁলোকৰ উপাহীন তেওঁলোকে এইভাবেই কৰে যে শ্ৰোতা দৰ্শকেচোন ভাল পায় আমি যদি গান এটা দিওঁ বেয়া পালে শ্ৰোতা দৰ্শকে যদি আমাক কয় আমি নেদেখোঁ কিন্তু আপোনালোকৰ দায়িত্ব আছে আপোনালোকৰ কৰ্তব্য আছে অসমৰ প্ৰত্যেকজন সংগীত পৰিচালকে যথেষ্টখিনি কাম কৰি আছে আৰু যথেষ্টখিনি ভাল হৈ গৈছে আগতকৈ লাহে লাহে কমিছে আগতকৈ লাহে লাহে বেয়াবোৰ যিখিনি আমাৰ ভাবিব লগা আছিল সেইবোৰ কথা লাহে লাহে কমিছে ভাল কথাখিনি বাঢ়িছে যথেষ্টখিনি সংগীত পৰিচালকে নিজৰ মতে আগবাঢ়ি গৈ আছে ভাল ভাল গীত সৃষ্টি কৰিছে কিন্তু তাৰ পৰিৱৰ্তে আকৌ কৈছোঁ সমগ্ৰ সংগীত পৰিচালক সমগ্ৰ গীতৰ যিসকলে কথা লিখে যিসকলে সুৰ কৰে প্ৰত্যেকে এক জাগৰণ আনক যে আমাৰ অসমীয়া সাংস্কৃতিক জগতটোক আমি আগবঢ়াই লৈ যাব লাগিব আমি ভালভাৱে আগবঢ়াই লৈ যাব লাগিব আমি টকাৰে নহয় আমি সাধাৰণ ব্যৱসায়ৰ বাবে নহয় আমাৰ নিজৰ বাবে আমাৰ মাটিৰ বাবে আমি কৰি থৈ যোৱা কাম যে 100 বছৰলৈ অসমত 1000 বছৰলৈ জীয়াই থাকে সেই ভাৱ লৈ অসমৰ প্ৰত্যেক সংগীত পৰিচালকে আগবাঢ়ি যাওক আৰু অসমৰ প্ৰত্যেকজন নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী প্ৰত্যেকৰে কণ্ঠ ভাল প্ৰত্যেকেই অতি অভিজ্ঞ তেওঁলোকেও নিজৰ নিজৰ গীতবোৰ আগবঢ়াই লৈ যাওক ভাল ভাল গীত সৃষ্টি কৰক প্ৰত্যেকে যেতিয়া ভাল গীত সৃষ্টি কৰিব তেতিয়া ইউটিউব হওক তেতিয়া শ্ৰোতা দৰ্শক সকলোৱে আঁকোৱালি ল'ব কাৰণ তেওঁলোকে ক'ত কি আঁকোৱালি ল'ব তেতিয়া যদি ইয়াৰ মাজত যেনেকৈ আমি এপাচিসকলে এটা জালুক দিলে এটা জালুক যদি এপাচিসকলে দিয়া যায় তেতিয়া সেই জালুকখিনি দিয়াৰ বিনিময়ত সেই এপাচি শাকটোৰ একো কাম নহয় ঠিক তেনেকৈ আৰু এপাচি আমত যেতিয়া যদি এটা পচা আম থাকে সেই পচা আমটোৱে গোটেই আমখিনি বেয়া কৰি দিব পাৰে গতিকে মই মাত্ৰ এক উদাহৰণ দিলোঁ সেই কথাটোৱে কৈছোঁ প্ৰত্যেকেই যদি আমি ভালকৈ গান আগবঢ়াই লৈ যাওঁ প্ৰত্যেকেই যদি আমি ভাল গীতৰ সৃষ্টি কৰোঁ তেন্তে প্ৰত্যেকেই অসমীয়া সংগীতক আগুৱাই লৈ যাব আৰু আমাৰ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে আঁকোৱালি ল'ব আমাৰ ইউটিউব চেনেলো জড়িত হ'ব আৰু অসমৰ সংগীত জগত অসমৰ সাংস্কৃতিক জগত ভোটা তৰাৰ দৰে বিশ্বত জিলিকি ৰ'ব আৰু সেইবাবে কৈছোঁ পপিয়া তৰাৰ গীতটিক এবাৰ ভাবক পপিয়া তৰাৰ গীতটি কিয় 1 মিলিয়ন হোৱা নাই আমি সেই বিষয়ে আজি ক'লোঁ কথাখিনি যদি কিবা বেয়া কৈছোঁ যদি কিবা ভুল কৈছোঁ তেন্তে ক্ষমা কৰিব শ্বেৰ দ্য লাইফৰ আমাৰ মনৰ কথা আজি মই ইমানতে সামৰি মাৰিছোঁ আকৌ এক নতুন কথা লৈ আহিম আপোনালোকৰ মাজলৈ চাই থাকক শ্বেৰ দ্য লাইফ